হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। মোৰ বাৰু বৰ্তমান ভালেই। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো মানে মই এটা বস্তু বনাম বুলি ভাবিছোঁ। বস্তু মানে কি আৰু বেচনৰ বৰফি বনাম বুলি ভাবিছোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। মইনো কেনেদৰে বনায় সেয়াই। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই বেচন লৈছোঁ। এইটো বেচনৰ বৰফি বনাম। বেচন এবাটি, সৰু বাটিটো, তাৰপিছত ঘি, তাৰপিছত চেনি, তাৰপিছত লৈছোঁ এইটো কাঠবাদাম। আৰু এইকেইটা বস্তু লাগিবই। এইটো কাঠবাদামখিনি মই সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। আৰু এইপিনে ল'লোঁ এটা কেৰাহী। আৰু এতিয়া বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ, তেতিয়াই গম পাব যে কেনেকৈ বনালোঁ, কি কথা। আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি চাব পাৰিব। আৰু এইফালে মই কেৰাহীটো বহাই দিলোঁ। আৰু গেছটো প্ৰথমতে হাই কৰি লৈছোঁ, হাই ফ্লেমত ৰাখি লৈছোঁ। আৰু এতিয়া মই ঘি দি দিম। ঘি মই 2 চামুচ অকণমান দিম, যিহেতু মই বেছি নবনাওঁ। সৰু বাটিটো এবাটিয়ে বেচন লৈছোঁ, ঘি 2 চামুচ অকণমান দিম, সেইটো কাৰণে। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। প্লিজ সম্পূৰ্ণকৈ চাব। আৰু মানে ভিউজ একেবাৰে নাহে, কমেণ্টটো বেছি মোৰ, আৰু ভিউজটো একেবাৰে কম। সেইকাৰণে সেনেকুৱা নকৰিব প্লিজ। মইতো সকলোৰে ভিডিঅ' সম্পূৰ্ণকৈ চাই দিওঁ। আৰু আপোনালোকে যদি সম্পূৰ্ণকৈ চাব বেয়া পায়, তেতিয়াহ'লে আধাতকৈ অকণমান চাই দিব, তেতিয়া ভিউজটো বাঢ়িব। সেইটোৱে ৰিকুৱেষ্ট থাকিলে মোৰ ফালৰ পৰা। প্লিজ কমেণ্টটো নিদিলেও নাই, প্লিজ মানে চাই দিব আৰু সম্পূৰ্ণকৈ ফুল ৱাটচ কৰিব। আৰু এনেকৈ মই ভাজি ল'লোঁ 10 মিনিটমান। ভাজি লৈ পেলাই মানে তেলটো ওলাব দিব বেচনখিনিৰ পৰা। তেলখিনি ওলাই নোযোৱালৈকে ভাজি থাকিব লাগিব। এতিয়া ভাজি থাকিম মই। এইফালে ৰেডি হৈ গৈছে, ভাজি হৈ গ'ল। সেয়া তেলটো ওলাই গ'ল। আৰু এইপিনে চেনিখিনি গলাই ল'ম। চেনি দেখাইছিলোঁ আপোনালোকক, চেনি কিমানটো দিছোঁ। আৰু পানী অকণমান দি দিছোঁ চেনিখিনি গলিবৰ কাৰণে। আৰু দেখিছোঁ। আৰু ইয়াত দি দিম মই ইলাচি দুটা দিলে ভাল লাগে, গোন্ধটো ভাল লাগে, সেইটো কাৰণে ইলাচি দুটা দি দিছোঁ। এয়া ৰেডি হৈ গৈছে। চেনি চবফালে দি দিলোঁ। চেনিখিনি দি এতিয়া ভালকৈ মিক্স কৰি দিম। পূৰা ধুনীয়াকৈ মিক্স কৰি দিম। দেখিছেনে কেৰাহীখনত অলপো লাগি ধৰা নাই। এনেকৈ ভাজিব। তেলটো নোলোৱালৈকে, মানে বেচনখিনিৰ পৰা তেলখিনি নোলোৱালৈকে ভাজি থাকিব। যেতিয়া তেলটো ওলাই যাব তেতিয়া নমাই দিব। এইপিনে এতিয়া মই কাঁহী এখনত উলিয়াই ল'ম ধুনীয়াকৈ। এয়া দেখিছে কেৰাহীখন অকণো লাগি ধৰা নাই। এতিয়া ধুনীয়াকৈ হাতাখনে, গৰম যে যিহেতু, হাতাখনে মই এনেকৈ সমান কৰি দিছোঁ প্ৰথমতে। তাৰপিছত অলপ ঠাণ্ডা হোৱাৰ লগে লগে হাতেদিয়ে মই কৰিম। বহুত গৰম হৈ আছে যিহেতু। আপোনালোকে অলপ ঠাণ্ডা হ'ব দিব, তাৰপিছত কৰিব। এনেকৈ হাতেদিয়ে মই প্লেন কৰি দিম, সমান কৰি দিম। ভিডিঅ'টো কিন্তু স্কিপ নকৰাকৈ চাব প্লিজ, সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। যিসকলে মানে আধা চাই মানে কমেণ্টটো দি থৈ যায়, তেখেতসকলক কৈছোঁ। আৰু যিসকলে মোৰ ফুল ভিডিঅ' চাই, বহুত বহুত ধন্যবাদ তেখেতসকলক। আৰু সেয়াই বহুত গৰম হৈ আছে, হাতেদি এনেকৈ সমান কৰি দিছোঁ। ৰেডি হৈছে দেখিছেনে, সেয়ে ধুনীয়া সমান। এতিয়া মই কাঠবাদামখিনি দি দিলোঁ ওপৰত। এইটো ইয়াত নাৰিকলৰ গুড়িও দিব পাৰে, কোনো কথা নাই। আৰু যাৰ ঘৰত যি থাকে আৰু। তাৰপৰা ইয়াত অলপ ঠাণ্ডা হ'ল, মই কাটি লৈছোঁ এনেকৈ কৰি।
পিচকৈ কাটি লওঁ এনেদৰে। আৰু এয়া আমাৰ চব ৰেডি হৈ গ'ল পৰ্ক এয়া চব। খাবলৈ বহুতেই ধুনীয়া হৈছে আৰু দেখিছেনে ইমানটা চফ্ট হৈছে। এনেদৰে বনাই চাব। আৰু সদায়তো আমি বিস্কুট ভুজিয়া এইবিলাক খায়ে থাকোঁ। এনেদৰে ঘৰত যদি আমি বনাই লওঁ হোটেলৰ দৰে মিঠাই তেতিয়াহ'লে